হে গাইছ স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ আৰু দেখিছেনে চেহেৰা কেনেকুৱা হৈছে এটা চলেৰ মাক হলো গাইছ আৰু দেখিছে মানুহে মংগলসূত্ৰ পিন্ধে আগফালে আৰু মই পিন্ধিছোঁ পিছফালে ইয়া চাক এতিয়া হাজবেণ্ডে ক'লে তুমিচোন পিছফালে মংগলসূত্ৰ পিন্ধিছা তেতিয়া মই তাড়াতাড়ি কৰি মংগলসূত্ৰডাল ঘূৰাই ল'লোঁ আৰু এয়া হ'ল মোৰ ভণ্টি 2 নম্বৰ ভণ্টি আৰু ইয়াতে আছে এইটো মামি itu beta amar apa ta itu beta আৰু itu mami না মামি আৰু এইটো মোৰ সৰু ভণ্টি ন শুনো এইটো মোৰ সৰু ভণ্টি শুনো আৰু আজি দায়িত্ব তাইক ৰাখিব দিছে যে আজি চলিটো ৰাখ তই যিহে গৰম গাইছ দেখিছেনে গাঁৱৰ কথা চবে হাতে হাতে বিচনী লৈ একেবাৰে বাৰী পিছফালে আৰু লগতে ৰান্ধনি লাগি গ'ল ৰান্ধা বাঢ়াত এয়া হ'ল সৰু ভণ্টিৰ শাহুমা আৰু এয়া ববি পুৰা বনাই আছে আৰু মাছৰ আঞ্জা এইখন দেই আৰু এয়া হৈছে আমাৰ বৌ মানে জেঠিহঁতৰ এই বৌকে নিয়ম কৰিব আহিছোঁ কিবা শুৱনি নিয়ম চ' চাই থাকক এয়া বৌ আৰু এইটো যে দেখিছে ভিডিঅ' কলত এইটো হ'ল মোৰ দাদা আৰু ভিডিঅ' কলত কথা পাতি আছে আমাৰ সকলোৰ লগতে বৌৰ লগত আৰু মোৰ দাদা হৈছে ইণ্ডিয়ান আৰ্মি চ' ঘৰত আহিব পৰা নাই সেইকাৰণে চবৰ লগতে কথা পাতি আছে আৰু আঞ্জা ভাত হৈ গ'ল এতিয়া খোৱাহে কথা আৰু এয়া বৌক খোৱাবলৈকে নিয়ম আছে কিবা এয়া মানে এইটো শাহুমাই খুৱাই আছে মোৰ সৰু ভণ্টি কৈছিলোঁ এইটো বাৰু আপোনালোকক এইটো মায়ে খুৱাই আছে ইয়াৰ পিছত খুৱাব আমাৰ মায়ে বৌহে জানিব আৰু কেনেকুৱা হৈছে আৰু এতিয়া মামি খুৱাব আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব থেংক ইউ আজিলৈ বাই বাই